নমস্কাৰ বন্ধু বান্ধৱীসকল পেৰনা ৰেচিপিলৈ আপোনালোকক স্বাগতম জনাইছোঁ। আজি আমি বনাব লৈছোঁ ব্ৰেড পিজ্জা। তাৰ কাৰণে আমি ব্যৱহাৰ কৰিম ব্ৰেড, কণী, চীজ, পিঁয়াজ, বিলাহী আৰু দুটুকুৰামান কাজু বাদাম। গতিকে পলম নকৰি ভিডিঅ'টো আৰম্ভ কৰোঁ। এতিয়া আমি ব্ৰেডকেইটা কাটি ল'ম। ভিডিঅ'ত দেখাৰ ধৰণে কাটি ল'ব সৰু সৰুকৈ। এতিয়া ব্ৰেডখিনিত কণীকেইটা ভাঙি দিম। ইয়াত অলপমান নিমখ দি গুটি ল'ব। Poranora kule kamona pahorai hiyar bedona khurere hitto korana dikto hiyar rosona মিশ্ৰণটো আমাৰ ৰেডি হৈছে। এনেকৈ গুটি ল'ব। Poranora kule kamona pahorai hiyar bedona পিঁয়াজখিনি এনেকৈ কাটি ল'ব ভিডিঅ'ত দেখাৰ ধৰণে। আৰু বিলাহীটো কাটি ল'ব। এতিয়া আমি গেছত পেনখন বহাই ল'লোঁ। ইয়াত আমি মিঠাতেল দিছোঁ। ইয়াত আপোনালোকে ৰিফাইন তেল ব্যৱহাৰ কৰিব পাৰে। মিশ্ৰণটো ধুনীয়াকৈ মিলাই পেলাই দি দিলোঁ। গেছটো কমাই ভালকৈ সেকি ল'ব। আমি এখন লুটিয়াই ল'লোঁ। লুটিয়াই লোৱাৰ পিছত ইয়াৰ ওপৰত পিঁয়াজ দিম। ইয়াত আমি চিজখিনিও দি দিছোঁ।
শ্লিপ লাইক দিছ এতিয়া ইয়াত ঢাকনিখন লগাই দিম কম জুইত এইখিনি এনেকৈ থৈ দিব আমাৰ ব্ৰেড পিজ্জা ৰেডি হৈছে এইখিনি আমি অলপ এতিয়া নমাই লৈছোঁ এতিয়া আমাৰ টেষ্টি ব্ৰেড পিজ্জা ৰেডি হ'ল এয়া আমি কাটি লৈ পেলাই আপোনালোকক দেখুৱাম এয়া চাওক ইমান ধুনীয়া হৈছে ভিডিঅ'টো ভাল লাগিলে লাইক শ্বেয়াৰ আৰু ছাবস্ক্ৰাইব কৰিব ভিডিঅ'টো ইমানখিনি চোৱাৰ বাবে ধন্যবাদ